কান্দিয়ে থাকিবিনে? তোৰ কান্দনৰ মাত আমাৰ ঘৰলৈকে গৈছে। ইমাননো কিয় কান্দি থাকিব লাগে? তোৰ মায়ে মৰোতে ভনীয়ে মৰোতেও দেখোন তই ইমান কান্দা নাছিলি। এতিয়া ঘনীয়ে যদি মৰোতেনো ইমান কান্দিব লাগেনে? খুৰী, মই মানুহজনী মৰা দুখত ইমানকৈ কান্দা নাই নহয়। মোৰ এইটো ভাবিহে বেছি দুখ লাগিছে। কাৰণ আমাৰ মা মৰোতে মোক ওচৰৰ সকলো পেহী খুৰী চবেই আহি পেলাই মোক কৈছিলে যে ভোলা, তোৰ মায়ে মৰিলা, ইমান দুখ কৰি থাকিব নালাগে দে। তোৰ মায়ে মৰি গ'ল, আমি আছোঁ নহয়, আমাকে তই মা বুলি ভাবি ল'বি। আকৌ তাৰ পাছত যেতিয়া ভণ্টি মৰিলে, ভণ্টি মৰোতে ওচৰৰ ভণ্টিকেইজনীয়ে আহি মোক কৈছিলি, ভোলা দাদা তুমি নাকান্দিবা, তোমাৰ এজনী ভণ্টিহে মৰিছে, আমি আছোঁ নহয়, তুমি কিয় চিন্তা কৰিছা? আমি তোমাৰ ভণ্টি আজিৰ পৰা। কিন্তু আজি মোৰ মানুহজনী মৰিলে, এতিয়ালৈকে মোক কোনো এজনী আহি কোৱাহি নাই। বোলে ভোলা তই চিন্তা নকৰিবি, তোৰ ঘৈণী আমি হ'ম নহয়,